এই চক একেবাৰে চেল্ফি উঠা পুৰা জোচ উঠে আছো ৰবা দোকানখনলৈ আমাৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই না এইকাৰণে আমি নেক্সট মজা নেকি কোৱা হেল্ল' ৰাইজসকল ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ঘৰত নিশ্চয় ভালে আছে। মানে আজি কথাটো হ'ল যে মই আছোঁ বৰ্তমান কলেজত, মানে দেশাই গমেই পাইছোঁ কলেজত আছোঁ। মানে আজি কলেজত মানে আজি আমাৰ কিবা এটা অকেশ্যন আছে। মই ভাবিলোঁ আপোনালোকক সেই মানে প্ৰগ্ৰামটো দেখাওক, আপোনালোকে ভিডিঅ'টো চাওক, কেনেকুৱা মোক জনাব দিয়ক। বেছি দেৰি নকৰে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইফালে ৰফিকুল আছে, কংকন দা আছে, এই গোটেইকেইটা নহয় এটা ব্লগাৰ কংকন দাস কংকন ব্লগছ বুলি আছে। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। এতিয়া কৈ থলোঁ, নহ'লে পিছত আৰু কৈ থাকোঁ মানে লিংকটো দিয়াৰ কথা। আৰু এইখন আমাৰ কলেজত মেইন গেট, মানে ইফালে চবেই সোমায় আৰু মেইন গেট মানে গেটৰ পৰা সেইখন মেইন গেট ইফালৰ পৰা। আৰু ইফালে গোটেইকেইটা আছে, কিশোৰ দা আছে, ৰফিকুল দেখালোৱে। আৰু ইফালে আমি ভিতৰত সোমাই আহিলোঁ আৰু এনেকৈ প্ৰগ্ৰেমৰ কাৰণে চব লাহে ধীৰে অৰ্গেনাইজ হৈ আছে আৰু আৰম্ভ হ'বই কিছু মুহূৰ্তৰ পাছত। আৰু এতিয়া আমাৰ কলেজৰ ভিতৰৰ ভাগ আৰু এইখন আমাৰ মুকলি মঞ্চ। আৰু ইয়াতে আজি বিহু হোৱাৰো কথা। চাওঁ বতৰটো যদি ভালে হয়, ভালে থাকে বিহু হ'ব। আৰু আজি আমাৰ প্ৰগ্ৰামটোৰ নাম হ'ল একত্ৰিত। ইয়াতে লিখাই আছে পাতকেইটা কাৰণে দেখা পানে আপোনালোকে একত্ৰিত। আৰু ডিপাৰ্টমেণ্ট হ'ল ইকনমিক্স ডিপাৰ্টমেণ্টে অৰ্গেনাইজ কৰিছে। আমাৰ মাজত আছে হিৰক, আমাৰ গুৱাহাটী কলেজৰ জেনেৰেল ছেক্ৰেটাৰী। আৰু ইফালে আছে আমাৰ বিজ্যোতি মেধি, কালচাৰেল ছেক্ৰেটাৰী শৰ্মা। আৰু হিৰক কি কয়, ইও মানে ইকনমিক্স ডিপাৰ্টমেণ্টৰে ই মানে আজি মানে কেনেহেন কি প্ৰগ্ৰেম হ'ব ইহঁতৰ ডিপাৰ্টমেণ্টৰে যিহেতু অৰ্গেনাইজ কৰিছে, অলপ মানে কৈ দিব দিয়া, হিৰক কৈ দিয়াচোন। আজি আমাৰ মেইনলি একত্ৰিত কৰি থিমটো আছে। এই থিমটোত ষ্টুডেণ্টবিলাকে যি হেণ্ডমেড আইটেম বনায় ঘৰত তেওঁলোকে, আৰু ফুড আইটেম যিবিলাক আছে, আৰু কিছুমান ছোৱালীয়ে জুৱেলাৰী আইটেম বনায়, সেইবিলাকো যাতে চেল কৰিব পাৰে সেইটো এটা প্লেটফৰ্ম দিয়া হৈছে ইকনমিক্স ডিপাৰ্টমেণ্টৰ পৰা। ঠিক আছে, মানে গোটেইখিনি আপোনালোকে আজি ভিডিঅ'টোত গম পাব। আৰু কি কয়, যিহেতু হিৰকে জেনেৰেল ছেক্ৰেটাৰী, সি নহ'লে মোৰ দায়িত্বত পৰে, মোৰ যিহেতু এছিষ্টেণ্ট। মই আৰু এইবিলাক নকৰোঁ আৰু মানে যিহেতু পৰা বুলি অলপ কথাখিনি ভাল লাগে। আৰু এয়া আৰম্ভ হৈছে আমাৰ প্ৰিন্সিপাল ছাৰ আহি পালে আৰু ইয়াৰ গোটেইখিনি কৰি আছে আমাৰ লাহন ছাৰ এছামিছ ডিপাৰ্টমেণ্টৰ। এয়া পিঠা কটা হ'ব, তাৰপিছত আপোনালোকক ভিতৰত যায় ভালকৈ দোকানবিলাকত কি আছে চব দেখাই আছোঁ। আৰু এতিয়া মানে দোকানবিলাক আৰম্ভ হোৱাৰ আগতে অলপ বিহু প্ৰগ্ৰাম হ'ব। এতিয়া আপোনালোকে বিহু প্ৰগ্ৰামখিনি চাওক। আৰু এতিয়া ধুনীয়াকৈ বিহু চিহু খতম হৈ কিনে এতিয়া দোকানবিলাক আৰম্ভ হৈ গৈছে। এতিয়া দোকানবিলাক আপোনালোকে এখন দোকানতে আপোনালোকক ভালকৈ দেখাম, আহক। ভিতৰত সোমোৱাৰ আগতে মই আপোনালোকক ইটো দেখাই দিওঁ। কি কয়, ইটো হ'ল চেল্ফি জোন। ইয়াতে চেল্ফি চবেই উঠিব। এই চক একেবাৰে চেল্ফি উঠা পুৰা জোচ উঠে আছোঁ। আৰু এতিয়া মানে কি হ'ল, মানে আজি মানে ভিডিঅ'টো মানে আমি আইফোন দি কৰি আছোঁ, কংকন দা আৰু মই। মানে মোবাইল এটাই, মানে আইফোন এটাই আছে, মানে কিশোৰদাৰ মোবাইল। সেইকাৰণে আমি ভাবছোঁ দুটাই মানে ভিতৰত যাম, দুটাই মানে আমি দুটাৰ ভিতৰত এটা ভিডিঅ' কৰিম। আৰু ভিডিঅ' কৰি কিনে আমি দুটাই আপোনালোকক কৈ থাকিম কেনেহেন কি দোকান আছে, মানে কি বস্তু পায়, গোটেইখিনি আপোনালোকক দেখাম। কিন্তু আমাৰ দুটাৰে মাথো নাপাব আৰু মানে আজি আমি সেইটো প্লেনিং কৰিছোঁ। মানে এটাই মোবাইল নাই, মানে ইয়াকো লগা হৈছে, মোকো লগা হৈছে। কি কৰোঁ, চিনেমেটিক কিন্তু মানে এইটো মোবাইল দিলোঁ, এইটো মোবাইল বেছি ভাল হয়। আপোনালোকে চাওক। Coming until you turned me around. Used to think I was nothing. Look at this. আৰু এতিয়া আমি কংকন দা আৰু মই আপোনালোকক এখন দোকানত যাম। এখন দোকানত যাই কি বস্তু দিছে, কি বস্তু মানে ডিজাইন কৰিছে, মানে বহুত খোৱাৰ বস্তুও আছে, ডিজাইন কৰা বস্তু আছে, গোটেইখিনি দেখাম আপোনালোকক, আহক। ফাৰ্ষ্ট দোকান কি বাইদেউ দেখে দিয়া। তোমালোক কোন ডিপাৰ্টমেণ্ট? হিষ্টৰী ন? হিষ্টৰী ডিপাৰ্টমেণ্ট। ধুনীয়া ডিজাইন আছে, আপোনালোকে দিব পাৰে গাৰ্লফ্ৰেণ্ডক। আমাৰ নাই মানে জুৱেলাৰী আৰু লৈ লওঁ কিবা।
ইংৰাজ লৈ ল কিবা তই এবাৰ যাম নেক্সট দোকানখনলৈ দোকানখনত দিলে আমাৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই না সেইকাৰণে আমি নেক্সট দোকানটোত যাম এইফালে 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 নেক্সট দোকান আমাৰ ইফালে আছে এখন লাৰু পিঠা হৈছে জুলিচিছ মানে দোকানখনৰ বস্তু আছে দোকানখনৰ নাম হৈছে জুলিচিয়াছ কি ডিপাৰ্টমেণ্ট জুলজি জুলজি ডিপাৰ্টমেণ্ট এইবাৰ যাই আছো আমি ইকনমিক্স ডিপাৰ্টমেণ্টলৈকে ডিপাৰ্টমেণ্টত যাই আছো যিহেতু ইকনমিক্স ডিপাৰ্টমেণ্টে অৰ্গেনাইজ কৰিছে সিহঁতৰ পৰাই সুধি মানে কি কি ইহঁতে দিছে আহক কি কি পায় কৈ দিয়া আৰু প্ৰাইচবিলাক কেনেকুৱা হয় কৈ দিয়া প্ৰাইচবিলাক ইয়াতে আছে প্ৰাইচবিলাক ইয়াতে আছে নেকি চাট জুচ মানে চাট আৰু জুচে পায় আৰু লগতে আচাৰ এয়া চাওক কিমান মানুহ গাইছ বহুত মানুহ হৈছে বহুত মানে ষ্টুডেণ্টবোৰ মানে আকৰ্ষিত হৈছে মানে আৰু চবৰেতো নিজা নিজা ডিপাৰ্টমেণ্টৰ দিছেতো নিজা নিজা ডিপাৰ্টমেণ্টৰ এখন গোটেইকেইটা চব ষ্টুডেণ্টে আহি কেনে মানে চব নিজা নিজা ডিপাৰ্টমেণ্টৰে খাই আছে সেইকাৰণে মানে বহুত মানুহ বহুত হৈ গৈছে মানে আৰু মানে গোটেইকেইটা ডিপাৰ্টমেণ্ট আছে মানে সেইকাৰণে আৰু মানে বহুত মানুহ হৈছে আমি এতিয়া বৰ্তমান আমাৰ নিজৰ ডিপাৰ্টমেণ্টটো আমাৰ নিজৰ ডিপাৰ্টমেণ্ট কমাৰ্চ ডিপাৰ্টমেণ্ট কমাৰ্চৰ গোটেইকেইটা ছোৱালী আছে কি কি পাম তোমালোকৰ তাত কৈ দিয়া আৰু এতিয়া আমি কমাৰ্চ ডিপাৰ্টমেণ্টৰ পৰা এই কুকুৰি চাট ল'লোঁ এয়া চব 30 টকা লৈছে কুকুৰি চাট 10 টকা লৈছে একদম ৰিজনেবল ভাও আৰু মানে এই পইচা কৰিছে মই মানে খাম আৰু খাই চাওঁ কেনেকৈ কমাৰ্চৰ ষ্টুডেণ্টবোৰ সেইকাৰণে ভাল হৈছে আৰু এতিয়া ইহঁতে আম খাইছে কোৱাচোন আমৰ ৰিভিউটো দিয়া মজা নেকি কোৱা কোৱা কিমান লৈছে প্ৰাইচটো কিমান 10 টকা আৰু এতিয়া মই টেষ্ট কৰি চাম ডিপাৰ্টমেণ্ট কওকচোন কি আছিল অসমীয়া ডিপাৰ্টমেণ্ট টেষ্ট কৰিছা মই টেষ্ট কৰিছা এইকাৰণে আপোনালোকক এই নাপলা নাপলা হয় নেকি देखा आपने लापरवाही का नतीजा है আৰু এটাই ভাল লাগছে মানে গোটেইকেইটা ডিপাৰ্টমেণ্ট মানে আগবাঢ়ি আহিছে মানে নিজৰ নিজৰ প্ৰতিভাবিলাক দেখাইছে ইটোৱে ভাল লাগছে যাতে কলেজৰ চব ষ্টুডেণ্টৰে এটা মানে ভিতৰৰ যে প্ৰতিভাটো আছে সেইটো যে বাহিৰত ওলাই আহি আনিছে যে ইহঁতৰ কাৰণে খুবেই ভাল লাগিছে আৰু এতিয়া যাই আছোঁ এখন বেলেগ ডিপাৰ্টমেণ্টত মানে বেলেগ এখন ষ্টলত যাই আছোঁ আহি থাকক এতিয়ালৈকে আমি টেষ্ট কৰিলোঁ তিনিটামান বস্তু কেক খালোঁ চাহ খালোঁ কুৰকুৰি চাট খালোঁ আৰু এতিয়া বনাই খাইছে আৰু এতিয়া বাৰ্বিকিউ কি বাৰ্বিকিউ চিকেন মানে এডে অৰ্ডাৰ দিছে এডে বৰ্ষা বাদে আমি টেষ্ট কৰি চাম আৰু কি হয় মই টেষ্ট কৰি নাচাম কাৰণ মই আজি মঙলবাৰ মই মানে চিকেন টিকেন নাখাওঁ সেইকাৰণে মোৰ অলপ লছ হ'ল বেলেগ কিবা এটা খাই দিম মানে গুচি গ'ল মানে যিমান পাৰোঁ ট্ৰাই কৰিছোঁ মুঠতে আজি কংকন দা আৰু মই মানে চবেই লৈ আহিছে আমাৰ পৰা বেছি খৰচ যোৱা নাই মোৰ 50 টকামান দিছে মোৰ ঘৰতে বেছি মোৰ 90 টকামান দিছে এই কি কয় আমাৰ বেছি খৰচ যোৱা নাই এতিয়া আমি চবৰে পৰা অলপ অলপ খাইছোঁ চব ষ্টলতে যায় চব ষ্টলৰে এটা এটা বস্তু খাইছোঁ খাই ভাল লাগছে মানে বাহিৰত ওলাই আহিলোঁ মানে ভিতৰত বহুত মানুহ হৈছে এতিয়া বাহিৰত মানে অলপ মেফিল হৈ আছে আপোনালোকে মেফিলটো চাওক আৰু এয়া অপৰ্ণা আৰু বৰষা বাই কেক আৰু আলু কিবা লৈ আহিছে কংকন খাই আছে আৰু এতিয়া মই খাই চাওঁ খাই চাওঁ কাৰণে আছে ভাল হৈছে মই কিমান লৈছে কিমান লৈছে এইটো 20 আৰু
এয়া আমাৰ মাজত এই গুৱাহাটী কলেজৰে সুমন দা আৰু সুমন দা আজি মানে ইয়াতে আহিল মানে প্ৰগ্ৰেমটো চালে কেনেকুৱা হ'ল কেনেকুৱা লাগিছে কওক? মোৰ ভাল লাগিছে, সকলোৰে বেলেগ বেলেগ টেলেণ্ট দেখা পালোঁ আৰু মই এটা ভিডিঅ' বনাইছোঁ। গোটেইখিনি মই সুমন দাৰ চেনেলটো লিংক মই ডেছক্ৰিপশ্যনত দি দিম। ব্লগিং সুমন বুলি আছে, আপোনালোকে চাব, আশীৰ্বাদ কৰিব। আৰু এতিয়া আমি খাই চাই গোটেইকেইটা ইয়াতে গৈছোঁ অলপ মানে চবৰে পৰা খালোঁ, এনজয় খাইছে কিশোৰ দাই আৰু ভালকৈ চবকে কৈছে আৰু মানে আজি কিশোৰ দাৰ মোবাইল দিয়ে কৰিলোঁ ভিডিঅ' আৰু কিশোৰ দাই মানে চবকে কৈছে আইফোনৰ মানে পাৰ্টি দিছে। থেংক ইউ বুলি কওঁ। থেংক ইউ। আৰু কি কয় লাহেকৈ ভিডিঅ'টো সমাপ্ত কৰিম, আপোনালোকে চাওক লাষ্টলৈকে। আৰু আজিৰ ভিডিঅ' এইখিনি আছিল। আপোনালোকে কেনেকুৱা পালে চাই কিনে কমেণ্ট কৰি জনাব, আৰু যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কেনেকুৱা পাইছে কমেণ্ট কৰিব, আৰু যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু নতুন নতুন ব্লগ আহি আছে, আপোনালোকে চাব দিয়া। আৰু চবে এটা বাই বাই দি দিয়া। বাই 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 বাই।